নমস্কাৰ বন্ধুসকল, মই পৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই দুদিনমান আগত এটা পোষ্ট কৰিছিলোঁ যে 2016 আৰু 17 বৰ্ষৰ যি ফাইনেল কাট অফ আছিল, অৰ্থাৎ 2016 আৰু 17 বৰ্ষৰ ইউবি কনষ্টেবলৰ যি পদ ওলাইছিল, সেই পদবোৰৰ আপোনাৰ ফাইনেল মেৰিট লিষ্টত কিমানলৈকে কাট অফ গৈছিলে তাৰে এটা সম্যক ধাৰণা অৰ্থাৎ কাট অফৰ ওপৰত আমি আলোচনা কৰিম। লগতে মই উল্লেখ কৰি কৈছিলোঁ যে যিসকল বন্ধু বান্ধৱীয়ে বেছিকৈ কমেণ্ট কৰিব, অৰ্থাৎ যিবোৰ জিলাৰ পৰা বেছি কমেণ্ট আহিব, সেই জিলাকেইখনৰ মই আগতীয়াকৈ আলোচনা কৰিম। বহুতে কমেণ্ট কৰিছে, ভাল লাগিছে, আপোনালোক সঁহাৰি পায়। 4খন জিলাৰ মই বৰ্তমান আজি আলোচনা কৰিম: বৰপেটা, কামৰূপ ৰুৰেল আৰু যোৰহাট, লগতে নগাঁও ডিষ্ট্ৰিক্টৰ। এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা সৰ্বাধিক কমেণ্ট আহিছিলে। আমি আৰম্ভ কৰিব যোৱাৰ আগতে প্ৰথমে জানি লৈ আহোঁ ইয়াতে কিমান পোষ্ট আছিলে। আপোনালোকে অলপ জুম কৰি দিওঁ, আপোনালোকে দেখা পাব যে ফাইনেল মেৰিট লিষ্ট ইন কানেকশ্যন উইথ ৰিকুৱাৰমেণ্ট অফ 2564 পোষ্ট অফ কনষ্টেবল ইউবি। তাতে আপোনাৰ 148টা পোষ্ট ওলাইছিলে DEFৰ, অৰ্থাৎ ইউবিৰ SP ওলাইছিল 66, APR ওলাইছিল 806, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ আছিলে 114, SDRFৰ আছিলে 120 আৰু অসম পুলিচৰ পৰাই 10জন দিল্লী পুলিচলৈ ফিমেল আৰু 10জন মেল কেণ্ডিডেটক চিলেকশ্যন কৰা হৈছিল। আমি প্ৰথমে যদি বৰপেটা ডিষ্ট্ৰিক্টত আলোচনা কৰোঁ, আৰু জুম কৰিলে আপোনালোকে দেখা পাব, মই ভালকৈ অলপ জুম কৰি দিওঁ, স্পষ্টকৈ দেখা পাব। ইয়াতে মই প্ৰতিটো কেটেগৰীৰে প্ৰথম যিজনে চিলেকশ্যন হৈছিলে, মানে অৰ্থাৎ যাৰ ৰেংক ফাৰ্ষ্ট আছিলে আৰু যাৰ ৰেংক লাষ্টত আছিলে, তেওঁলোকৰে মই আলোচনা কৰিম, যিহেতু বেছিকৈ আলোচনা কৰিলে দীঘলীয়া হৈ যাব। প্ৰথমে চাওক, বৰপেটা ডিষ্ট্ৰিক্টত প্ৰথম হৈছিলে আপোনাৰ আনৰিজাৰ্ভৰ মেল কেণ্ডিডেট ৰমজান আলী। তেওঁ সক্ষম হৈছিলে 71.37 নম্বৰ পাবলৈ ফাইনেল আৰু টোটেল মাৰ্কছটো। যিহেতু মোৰ লগত ৰিটেনৰ মাৰ্কছটো আছিলে PDF এটা, গতিকে তাত মই ৰিটেনৰ মাৰ্কছটো তেওঁ চাইছিলোঁ, তাতে তেওঁ 33.5 পাইছিলে। যদি আপুনি 71.37ৰ পৰা 33.5 মাইনাছ কৰি দিয়ে, তেতিয়া তেওঁ পাবগৈ, আপোনাৰ জেগাই নহ'লগৈ, পাবগৈ 37.87। তেওঁ 37.87 নম্বৰ পাইছিলে কিহত, আপোনাৰ ফিজিকেল আৰু এক্সট্ৰা মাৰ্কছত। মই এইটোৱে যোগ কৰি আপোনালোকক দেখাই দিছোঁ, বাকীখিনি আপোনালোকে নিজে চাই ল'ব। মই এটা স্ক্ৰীনশ্বট দি দিম প্ৰতিটো ডিষ্ট্ৰিক্টৰে। এতিয়া আহোঁ শেষৰজনত, মানে আনৰিজাৰ্ভৰ শেষৰজন। আনৰিজাৰ্ভ শেষৰজন আছিলে চম্পক। আনৰিজাৰ্ভৰ শেষৰজন আছিলে চম্পক হালৈ, তেওঁ পাইছিলে 60। আনৰিজাৰ্ভৰ একে তলৰ পাইছিলে 60.45, অৰ্থাৎ আনৰিজাৰ্ভৰ ফাইনেল মেৰিট লিষ্টৰ কাট অফ আছিলে 60.45। তেওঁ ৰিটাৰ্ণত পাইছিলে 29। আপুনি যদি ৰিটাৰ্ণৰ মাৰ্কৰ পৰা যদি ফাইনেল মাৰ্কৰ পৰা যদি ৰিটাৰ্ণৰ মাৰ্কটো বি কৰি দিয়ে, তেতিয়াহ'লে তেওঁ পাবগৈ 31.45 ফিজিকেল এণ্ড এক্সট্ৰা মাৰ্কছ মিলাই। এতিয়া আহোঁ ফিমেল কেটেগৰী। প্ৰথমগৰাকী আছিলে আপোনাৰ হানুফা নাছৰিন, তেওঁ পাইছিলে 55.48। আপোনালোকে পিছে মই যেতিয়া স্ক্ৰীনশ্বটখন মানে ফটোখন দি দিম, আপোনালোকে সেই ফটোখনৰ পৰা সকলো চাই ল'ব পাৰিব ফিজিকেল আৰু ৰিটেনৰ মাৰ্কছটো কিমান আছিলে। তেওঁ 55.48 পাবলৈ সক্ষম হৈছিলে আনৰিজাৰ্ভত। আনৰিজাৰ্ভ শেষৰগৰাকী আছিলে আপোনাৰ নমিতা পাঠক, তেওঁ পাইছিলে 44.72। তেওঁ ৰিটেনত পাইছিলে 21। আমি ফিমেলটো গম পালোঁ। এতিয়া আহোঁ OBC আৰু MOBCৰ। OBC আৰু MOBCৰ আপুনি চালে প্ৰথমজন আছিলে তৈলুক্য দাস, তেওঁ পাইছিলে 60.26 আৰু তেওঁ ৰিটেনত পাইছিলে 34। তাৰপিছত আমি চাওঁ OBC আৰু MOBCৰ শেষৰজন আছিলে সঞ্জয় কুমাৰ ৰয়, তেওঁ সৰ্বমুঠ পাইছিলে 54.96। তেওঁ ৰিটেনত পাইছিলে 25.5। এতিয়া আমি
ফিমেলৰ আলোচনা কৰোঁ। ফিমেলত পাইছিলে OBC আৰু MOBCৰ ফিমেল দুগৰাকী আছিলে। তেওঁ প্ৰথমগৰাকীয়ে পাইছিলে 43.06, তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছিলে 21.5 আৰু ছেকেণ্ডগৰাকী আছিলে মীনাক্ষী দাস, তেওঁ পাইছিলে 38.60। ইয়াৰ পৰাই আপোনালোকে এটা আইডিয়া কৰি ল'ব পাৰিব আপোনালোকৰ ফিজিকেল মাৰ্কছ এতিয়া বৰ্তমান কিমান আছে আৰু আপোনালোকে ৰিটেনলৈ কিমান মানে কষ্ট কৰিব লাগিব, কিমানখিনি নম্বৰ পালে আপোনাৰ এটা ৰিটেনলৈ ধৰি লওক ফাইনেল মেৰিট লিষ্টত আপোনাৰ নামটো অহা চান্সটো বেছি। তাৰ পৰা আহোঁ আমি SC মেলজনে পাইছিলে বিকাশ দাস, তেওঁ পাইছে 59.29, তেওঁ ৰিটেনত পাইছিলে 28। তাৰ পৰা পল্লৱজ্যোতি দাস, তেওঁ কিমান পাইছিলে 54.58। পল্লৱজ্যোতি দাসে আপোনাৰ ৰিটেনত পাইছিলে 26। তাৰপিছত আপোনালোকে ফিজিকেল মাৰ্কছটো যোগ কৰি চাব বাৰু, মুঠ নম্বৰ পৰা ৰিটেনৰ মাৰ্কটো যোগ কৰি বিয়োগ কৰি দিলে আপোনালোকে ফিজিকেল আৰু এক্সট্ৰা মাৰ্কছৰ নম্বৰটো গম পাই যাব। তাৰপৰা আহিল বৰপেটা ডিষ্ট্ৰিক্টত ST প্লেনৰ মেল কেটেগৰী লোহিত বড়ো, তেওঁ পাইছিলে 59.32। লোহিত বড়োৱে ৰিটেনত পাইছিলে আপোনাৰ 27। ঠিক তেনেকৈ শেষৰজন আছিলে আদিত্য বড়ো, তেওঁ পাইছিলে 55.43। আদিত্য বড়োৱে ৰিটেনত পাইছিলে 27। তাৰপিছত আছিল ST প্লেন ফিমেলৰ দুগৰাকীয়ে তেওঁলোকে পাইছে, দুটা পোষ্ট আছিল সম্ভৱ। প্ৰথম আছিলে জুনু বড়ো, তেওঁ 43.44 পাবলৈ সক্ষম হৈছে। জুনু বড়োৱে ৰিটেনত পাইছিলে 22 আৰু ছেকেণ্ড হৈছিলে দুটা পোষ্ট যিহেতু দীপা দৈমাৰী, তেওঁ পাইছিলে 40.58, তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছিলে 17.5। এইখিনিয়ে হ'ল আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টত UB কনষ্টেবলৰ যিবোৰ পোষ্ট আছিলে SB DEF আৰু দিল্লী পুলিচৰ। মই ইয়াত APRO বিভাগৰ আলোচনা কৰা নাই, যিহেতু APRO এতিয়াও বৰ্তমান হ'বলৈ বাকী আছে। যেতিয়া হ'ব আপোনালোকে যদি কমেণ্ট কৰে মই APRO কাট অফটো আলোচনা কৰিম। যিহেতু বাকীবোৰ ডিষ্ট্ৰিক্টৰো কাট অফ আলোচনা কৰিব লাগিব, বেছি দেৰি নকৰোঁ, আমি এতিয়া যাওঁ আহক যোৰহাট ডিষ্ট্ৰিক্টলৈ। এতিয়া আমি আলোচনা কৰিম যোৰহাট ডিষ্ট্ৰিক্টৰ আপোনালোকে চাওক, ইয়াত পোষ্ট নেম লিখা আছে SB DEF আৰু দিল্লী পুলিচ। প্ৰথমজন হৈছিলে চিৰঞ্জীৱ নেওগ, তেওঁ পাবলৈ সক্ষম হৈছিলে 69 আৰু চিৰঞ্জীৱ নেওগে ৰিটেনত পাইছিলে আপোনাৰ 34.50, অৰ্থাৎ তেওঁ ৰিটেনতো 34.50 পাইছিলে আৰু ফিজিকেল আৰু এক্সট্ৰা মিলাই পেলাইও 34.50 পাবলৈ সক্ষম হৈছিল। তেওঁ টোটেল মাৰ্কছ আছিল 69। তাৰপিছত আমি আনিৰ্জাপত, আনিৰ্জাপৰহে কৈ আছোঁ দেই, আনিৰ্জাপৰ শেষৰগৰাকী প্ৰাৰ্থী আছিলে নৰেন কুটুম, তেওঁ পাবলৈ সক্ষম হৈছিলে 63.54, অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্টৰ আনিৰ্জাপৰ কাট অফটো গৈছিলে 63.54। তেওঁ আপোনাৰ পাইছিলে ৰিটেনত পাইছিলে 30.50, গতিকে ৰিটেনৰ পৰা ৰিটেনৰ মাৰ্কছটো যদি বিয়োগ কৰি তেতিয়া কি হ'ব 33.04 ফিজিকেল আৰু এক্সট্ৰা মিলাই। এতিয়া আহোঁ ফিমেল কেটেগৰীত আনিৰ্জাপত প্ৰথমগৰাকী হৈছে ৰঞ্জুন নাথ, তেওঁ পাইছিলে 57.65 আৰু শেষৰগৰাকী আছিলে মমি দলে, তেওঁ পাইছিলে 51.44, অৰ্থাৎ আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টত ফিমেলসকলৰ কেটেগৰী আনিৰ্জাপত 51.44লৈকে গৈছিল। তাৰ পৰা আহোঁ আমি OBC আৰু MOBCৰ কেণ্ডিডেটবোৰলৈ। প্ৰথম আছিলে ৰাজীৱ কোঁৱৰ, তেওঁ পাইছিলে 63.22। ৰাজীৱ কোঁৱৰে আপোনাৰ ৰিটেনত পাইছিলে 29.5। তাৰপাছত শেষৰগৰাকী আছিলে সঞ্জয় খনিকৰে পাইছে 61.28, অৰ্থাৎ OBC আৰু MOBCৰ আপোনাৰ কিমান কাট অফ গৈছিলে 61.28লৈ গৈছিলে। সঞ্জয় খনিকৰে আপোনাৰ মাৰ্কছ পাইছিলে ৰিটেনত 30, অৰ্থাৎ তেওঁ ৰিটেনত 30 পোৱাৰ লগে লগে ফিজিকেল আৰু এক্সট্ৰা মাৰ্কছ কিমান আছিলে তেওঁ 31.28। আমি ফিমেল চাওঁ,
ফিমেল চালে আপোনালোকে গম পাব OBC আৰু MOBC মামু চুটিয়া তেওঁ পাইছিলে 50.85 আৰু শেষৰ গৰাকী আছিলে জুনমণি চুটিয়া তেওঁ পাইছিলে 45.70 অৰ্থাৎ OBC আৰু MOBC ৰ যোৰহাট ডিস্ট্ৰিক্টত ফিমেলৰ কাট অফ গৈছিলে ফাইনেল কাট অফ 45.70 তাৰ পৰা আহোঁ আমি SC মেললৈ তিনিটা পোষ্টে আছিল প্ৰথম আছিলে ভাস্কৰ জ্যোতি দাস 61.68 আৰু সেকেন্ড আছিলে বাবুল দাস তেওঁ পাইছিলে 59.95 বাবুল দাসে ৰিটেনত পাইছিলে 31.5 তাৰ পৰা আহোঁ ফিমেললৈ ফিমেলৰ এটা পোষ্টে আছে পাইছে 50.48 মঞ্জু দাস তেওঁ ৰিটেনত আপোনাৰ পাইছিলে 22 তাৰ পৰা আহোঁ ST প্লেনলৈ ST প্লেনৰ আছিলে প্ৰথম তৰুণ চকিয়াল তেওঁ পাইছে 62.06 আৰু চিৰঞ্জিত দলে তেওঁ পাইছিলে 61.54 অৰ্থাৎ আপোনালোকে যদি চাবলৈ যায় ST প্লেনৰ কাট অফটো গৈছিলে 61.54 হলে আপোনাৰ তৰুণ চকিয়ালে ৰিটেনত পাইছিলে কিমান 30 ক্ষমা কৰিব তৰুণ চকিয়াল নহয় চিৰঞ্জিত দলে পাইছিলে ৰিটেনত 30 আৰু এক্সট্ৰা ফিজিক্যাল মিলাই পেলাই পাইছিল 31.54 তাৰ পৰা ST প্লেন ফিমেলৰ আপোনাৰ দুগৰাকী পাইছিলে মায়া পামগাম ST প্লেন ফিমেল কিমান পাইছিলে আপোনাৰ মায়া পামগাম 51.36 আৰু ৰেখামণি পেগু তেওঁ পাইছিলে 51.20 তাৰ পাছত ST হিলছৰ যদি আপোনালোকে চাই মেল কেটেগৰীত হিৰেন শ্যাম তেওঁ পাইছিল 57.66 আৰু গৌতম শ্যাম তেওঁ পাইছিলে 50.18 আপোনাৰ গৌতম শ্যামে ৰিটেনত পাইছে 23 শেষত দিল্লী যোৰহাট ডিস্ট্ৰিক্টৰ ST হিলছৰ ফিমেল আছিলে মনিকা শ্যাম তেওঁ পাইছে 40 কিমান 46.64 তেওঁ ৰিটেনত পাইছিলে আপোনাৰ কিমান 23 গতিকে ফিজিক্যাল আৰু এক্সট্ৰা মেল তেওঁ চাব লাগিব 23.64 তেওঁ নম্বৰ পাইছিলে মই AP আৰু বিষয় আলোচনা নকৰো পিছত আলোচনা কৰিম আপোনালোকে যদি কমেন্ট কৰে এতিয়া আমি যাওঁ ঘূৰি যাওঁ কামৰূপ ডিস্ট্ৰিক্টলৈ কামৰূপ ৰুৰেলৰ যদি আপোনালোকে চাব যায় আনিজাপত প্ৰথমজন হৈছিলে পঞ্চজ্যোতি দাস তেওঁ পাইছিলে 70.28 পঞ্চজ্যোতি দাসে ৰিটেনত পাইছিলে 38 আৰু ফিজিক্যাল আৰু এক্সট্ৰা মিলাই পেলাই পাইছিলে 32.24 আনিজাপৰ আপোনাৰ কিমান কাট অফ গৈছিলে সেইটো চাওঁ আনিজাপৰ লাষ্ট কাট অফটো চালে আপুনি গম পাব পাইছিলে কিমান কিশোৰ দাস এত লিখা আছে কিশোৰ দাস তেওঁ পাইছিলে আপোনাৰ 60.98 অৰ্থাৎ আপোনালোকে চাব যায় আনিজাপৰ কাট অফ গৈছিল কামৰূপ ৰুৰেলত 60.98 তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছিল কিশোৰ দাসে 29.5 অৰ্থাৎ ফিজিক্যাল আৰু এক্সট্ৰা মিলাই পেলাই তেওঁ পাইছিলে 31.48 ফিমেলৰ যদি চাব যায় ফিমেলৰ মনিকা দাস তেওঁ পাইছে 58.28 আৰু ফিমেলৰ যদি কাট অফটো চাব যায় আনিজাপৰ সংগীতা বড়ো তেওঁ পাইছে 45.76 সংগীতা বড়োৱে আপোনাৰ ৰিটেনত পাইছিলে 18 তাৰ পৰা OBC আৰু MOBC মেল ক্যান্ডিডেটবোৰৰ যদি আপুনি চাব যায় একে সৰ্বোচ্চ নম্বৰ পাইছিলে মিনময় চালৈয়ে তেওঁ পাইছে 60.83 আৰু শেষত পাইছিলে হিৰকজ্যোতি ৰাজবংশী পাইছে 57.66 অৰ্থাৎ আপুনি MOBC আৰু OBC ৰ মেল ক্যান্ডিডেটৰ কাট অফ গৈছিলে 57.66 তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছিলে 27 যদি ৰিটেনৰ মাৰ্কছটো আপুনি বিকৈ দিয়ে ফিজিক্যাল আৰু এক্সট্ৰা মিলাই পেলাই তেওঁ আছিলে 30.66 এতিয়া ফিমেললৈ চাওক OBC আৰু MOBC ফিমেলৰ চাৰি গৰাকীয়ে পাইছিলে নিকুমণি চালৈ তেওঁ পাইছিলে 44.26 আৰু সংগীতা দাসে পাইছিলে কিমান
40.40 তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছিলে সংগীতত আছে 18.5 অৰ্থাৎ তেওঁ ফিজিকেলত পাইছিলে 21.9 তাৰপৰা এসসি ক্যান্ডিডেট সকলে চাওঁ এসসি ক্যান্ডিডেট তিনটা পোষ্ট আছিল মেলৰ প্ৰথমজন আছিল বিনোদ হীৰা তেওঁ পাইছে 60.56 আৰু বিপুল বৰাই তেওঁ পাইছিলে 56.10 অৰ্থাৎ কামৰূপ ৰুৰেলৰ এসসি ক্যান্ডিডেট মেলবোৰৰ কাট অফ হৈছিলে 56.10 ফিমেলৰ যদি চাই ফিমেলৰ দুগৰাকী আছে প্ৰথম গৰাকী আছে 40.50 আৰু সেকেন্ড গৰাকী আছে 36.10 ফিমেলৰ কিমান গলে তেনেহলে কাট অফ বনলতা দাসে পাইছিলে এসসি 36.10 তাৰপৰা এসটি প্লেনৰ কামৰূপ ৰুৰেলত গৈছিলে 60.64 কোনে পাইছিলে ৰমান ৰাভাই আৰু কাট অফটো গৈছিলে আপোনাৰ কিমান উৎপল ৰাভাই পাইছিলে একেবাৰে সৰ্বনিম্ন 58.16 অৰ্থাৎ কামৰূপ ৰুৰেলৰ আপোনাৰ কাট অফ গৈছিলে এসটি প্লেনৰ 58.16 যদি আপুনি ৰিটেনৰ মাৰ্কসটো বিক দিয়ে 28.5 পাইছিলে তেওঁ ফিজিকেল আৰু এক্সট্ৰা মিলাই পেলাই পালে কিমান 29.66 আৰু এতিয়া আমি ফিমেললৈ চাওঁ ফিমেল আপোনাৰ কিমান পাইছে দুগৰাকী ক্যান্ডিডেট আছে আমি প্ৰথম গৰাকী পাইছে 44.16 আৰু সেকেন্ড গৰাকী পাইছে কিমান 42.50 তেওঁ ৰিটেনত পাবলৈ সক্ষম হৈছে 17.5 অৰ্থাৎ আপুনি এসটি প্লেন ফিমেল ক্যাটেগৰীৰ কামৰূপ ৰুৰেলৰ কাট অফ গৈছিলে 42.50 এতিয়া আমি যাওঁ নগাঁও ডিস্ট্ৰিক্ট মোৰ ডিস্ট্ৰিক্টলৈ ভুটি যাওঁ আমাৰ ডিস্ট্ৰিক্টতনো কিমান গৈছিল কাট অফটো হেতু আলোচনা কৰো প্ৰথমজন আছিল ৰাজু সাহানী তেওঁ পাইছিলে আপোনাৰ কিমান 68.71 আনৰিজাৰ্ভ মেল ক্যান্ডিডেটৰ কথা কৈ আছো আৰু শেষৰ গৰাকী আছিল কোন জুম কৰি দিও নগাঁৱত ধেৰ পোষ্ট থাকেতো জনসংখ্যা বেছি আনৰিজাৰ্ভ আছিল 61.90 মানে নগাঁও ডিস্ট্ৰিক্টত ৰঞ্জু দাসে পাবলৈ সক্ষম হৈছিল আৰু ৰঞ্জু দাসৰ আপোনাৰ আছিল 34 ৰিটেনৰ মাৰ্কস আৰু ফিজিকেল এক্সট্ৰা মিলাই পেলাই 27.9 অৰ্থাৎ আপোনালোকে নগাঁও ডিস্ট্ৰিক্টত আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাট অফ শেষত গৈছিল 61.90 ফিমেল গৈছিল কিমান চাওঁ প্ৰথম গৰাকী আছে জুৰি শইকীয়া তেওঁ পাইছে 57.98 আৰু শেষৰ গৰাকী আছে কোন ৰঞ্জুলা দেৱী পাবলৈ সক্ষম হৈছে 38.62 বহুত কম গৈছিলে অৰ্থাৎ তেওঁ ৰিটেনত পাইছিলে 15 ফিজিকেল আৰু এক্সট্ৰা মাৰ্কস মিলাই পেলাই 23.62 নগাঁও ডিস্ট্ৰিক্টত আনৰিজাৰ্ভত আপুনি যদিহে বিচাৰে আনৰিজাৰ্ভত পোষ্ট এটা লবলৈ তেনেহলে যোৱাবাৰটো গৈছিল 38.62 এইবাৰ হয়তো বেছিও যাব পাৰে কমও যাব পাৰে আপুনি যদি 45 বা 50 মানৰ ভিতৰত যদি আপোনাৰ স্কোৰ হৈ আছে তেতিয়াহলে আপুনি আনৰিজাৰ্ভত পোৱা এটা আশা আছে বুলি ধৰি লওক তাৰপৰা আমি আহো নগাঁও ডিস্ট্ৰিক্টত ওবিসি আৰু এমওবিসি ক্যান্ডিডেট সকললৈ মেল ক্যান্ডিডেট প্ৰথম হৈছিল 61.87 শংকৰজ্যোতি নাথ আৰু কাট অফ কিমান গৈছিল চাওঁ পিছলৈ আমি তললৈ ঘূৰাই দিলে তললৈ দেখিম শংকৰজ্যোতি নাথ জিতেন ৰব এইটো নহয় অলপ আকৌ ঘূৰাই চাব লাগিব কলৈ গল ইয়াতে আছে জিতেন বৰা তেওঁ পাইছিলে 58.08 অৰ্থাৎ নগাঁও ডিস্ট্ৰিক্টত ওবিসি আৰু এমওবিসি মেল ক্যান্ডিডেটৰ আপোনাৰ কাট অফ গৈছিল 58.08 তাৰপৰা আমি আহো ফিমেল ক্যান্ডিডেট বোৰে পাইছিলে তিনিগৰাকী পাইছে পম্পি বৰদলৈ 37.68 আৰু অঞ্জু কুমাৰী 36.92 কাট অফ গৈছিল ওবিসি আৰু এমওবিসি তাৰপৰা আহো আমি এসসি ক্যান্ডিডেট বোৰলৈ প্ৰথম হৈছে কোন বিশ্বজিত দাস 61.50 আৰু প্ৰকাশ বৰা 58.48 অৰ্থাৎ আপোনাৰ কিমান গৈছিল এসসি সকলৰ মেল ক্যান্ডিডেটৰ 58.48 নগাঁও ডিস্ট্ৰিক্টত তেওঁ ৰিটেনত পাইছিল 23 আৰু ফিজিকেল আৰু এক্সট্ৰা মিলাই পেলাই পাইছিল 35.48 এতিয়া আহোঁ ফিমেল ক্যান্ডিডেট নাই আছে
ST প্লেন কেণ্ডিডেট মই ST চাওঁ কিমান গৈছিলে ST প্লেনৰ হয় মই পাপুলু ৰাভা তেওঁ পাইছিলে 61.33 কাট অফ গৈছিলে কিমান 57.95 অৰ্থাৎ নগা ডিস্ট্ৰিক্টত ST প্লেনৰ কাট অফ গৈছিলে 57.95 ইয়াত মই APR কাট অফটো ইনক্লুড কৰা নাই APR টো বেলেগ হয় গতিকে আপোনালোকে UB কনষ্টেবলৰ এইটো কাট অফ বুলি ভাবি লওক তেওঁ ৰিটাৰ্ণত পাবলৈ সক্ষম হৈছিলে বিনোদ বসুমতাৰীয়ে 25.5 আৰু ফিজিক্যাল এণ্ড এক্সট্ৰা মিলাই পেলাই পাইছিলে 32.48 ST হিলছলৈ চাওঁ ST হিলছত জিতেন টিমুং 56.00 আৰু হাৰ্চিং ক্ৰোৱে পাইছিলে 52.91 অৰ্থাৎ ST হিলছৰ কাট অফ গৈছিলে 52.91 বন্ধুসকল ভিডিঅ'টো বহুত দীঘলীয়া হৈছে আপোনালোকে আশা কৰো ধৈৰ্য সহকাৰে চাই আছে বৰ্তমান 4খন ডিস্ট্ৰিক্টৰ আলোচনা কৰোঁতে ইমান দীঘল হৈ গ'ল গোটেইকেইখন ডিস্ট্ৰিক্টৰ আলোচনা কৰা হয় আৰু বহুত দীঘল হ'লে হয় পিছৰ পৰ্যায়ত মই ভিডিঅ'টো ছুটি কৰিব চেষ্টা কৰিম এতিয়া মই বহুতখিনি কথা কৈ আছোঁ কাৰণে ভিডিঅ'টো অলপ দীঘল হৈছে এইখিনিতে এটা কথা আপোনাক কৈ থৈ দিওঁ 2016 আৰু 17 বছৰত পোষ্ট কম আছিলে এইবাৰ অলপ পোষ্টটো বাঢ়ি গৈছে এইবাৰ 6600 কিমান আছিলে পাহৰিছোঁ 6662 আছিল নেকি খুব সম্ভৱ যোৱাবাৰ 2564 আছিলে UB AB নাছিল আচলতে এইবাৰ ABও ইনক্লুড হৈছে গতিকে কাট অফটো অলপ বেলেগ হ'ব AB ৰো বেলেগ হ'ব UB ৰো বেলেগ হ'ব আপোনালোকে যদি বোথ এপ্লাই কৰি থৈছে তেনেহলে আপোনাৰ যদি হাই মাৰ্ক আছে এডুকেশ্যন কোৱালিফিকেশ্যন যদি 12 পাছ আছে তেতিয়াহলে আপোনালোকে ক'ত পাব আপোনালোকে UB ত পাব আৰু যদিহে আপোনালোকৰ কাট অফ কম হয় মানে UB তকৈ কাট অফটো AB ত কমিবই নিশ্চয় যিসকল AB ত এপ্লাই কৰি থৈছে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছে তেওঁলোকে AB তে পাব চিন্তা কৰিবলগীয়া একো নাই বহুত বন্ধু বান্ধৱীয়ে বন্ধুটো ল'বলৈ বিয়াত ইচ্ছা আৰু বহুতে ৰঙা টুপিটো ইচ্ছা কৰে আশা কৰো সকলোৰে সপোন পূৰণ হ'ব ইমান ডাঙৰ কথা নহয় যদি আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰে ফিজিক্যাল ভাল হৈছে সকলোৰে আশা কৰো ৰিটেনো আপোনালোকে ভালকৈ প্ৰিপাৰেচন চলাওক ভালকৈ দিয়ক কথা ইমানেই আশা কৰো আপোনালোকে এটা সাম্যক ধাৰণা আছে কিমান হ'ব কাট অফ বহুত ডাঙৰ কথা কয় বহুত বেছি হ'ব বুলি কয় আসলে বেছি হ'ব বুলি কয় আপোনালোক ভয় খুৱাই দিয়ে মানুহক আসলে ভয় খাব নালাগে যিমান পাৰে উৎসাহ দিব লাগে কম হ'লেও আপুনি কম হ'লেও আপোনাক তেওঁ কেনেকৈ উৎসাহ দি পেলাই যদি বেছি কৰাব পাৰে সেইটো চাওক আপোনালোকে বেছি পালেও কিছুমান বন্ধু বান্ধৱী আছে আপুনি যদি 30ও পায় তেখেতলোকে কয় 30 নহয় নাহিব আৰু 32 মান যাব যদি 30 পাইছে তেনেহলে আপুনি তাক উৎসাহ দি পেলাই কক 29 মানৰ পৰাই মাতিব তেতিয়াহে সি পঢ়িবলৈ উৎসাহ পাব কথাখিনি ইমানেই আসলে বন্ধুসকলে উৎসাহ দিয়াটো আমি বিচাৰো আশা কৰো আপোনালোকে বুজিব পাৰিছে মই কি কথা ক'বলৈ আপোনালোকক গৈছো ইমানেই আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজিলৈ ইমানেই ধন্যবাদ